হয় দৰ্শক, মই এই মুহূৰ্তত উপস্থিত আছোঁ মানিকপুৰত। মানিকপুৰ এনেকুৱা এটা আজি ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ। ভিডিঅ'টো হ'ল মোৰ পিছফালে চাই আছে বহুখন স্কুটি আছে। এইবিলাক স্কুটি আপোনালোকে 20% ডাউন পে'মেণ্ট কৰিলেই আপুনি এই স্কুটিখন ঘৰলৈ লৈ যাব পাৰিব। আৰু মোৰ সতীৰ্থ কেমেৰামেনে দেখাবলৈ চেষ্টা কৰিব, এইটো এটা কি ধুনীয়া নতুন মডেলৰ এটা স্কুটি আহিছে। এই স্কুটিখনো ঘৰত লৈ যাব পাৰিব। আপোনাৰ 15,000 পৰা 20,000 টকা ডাউন পে'মেণ্ট কৰিলেই আপুনি এই ভাল স্কুটিবিলাক আপুনি ঘৰলৈ লৈ যাব পাৰিব। এই শ্ব'ৰুমখন মানিকপুৰ তেল ডিপুৰ সন্মুখত আছে আৰু শ্ব'ৰুমখনৰ নাম হ'ল মানাছ অটো শ্ব'ৰুম। যিখন মোৰ সতীৰ্থ কেমেৰামেনক দেখাব, মানা অটো যিখন শ্ব'ৰুম আছে এই শ্ব'ৰুমত। আৰু এই শ্ব'ৰুমত কি অফাৰ আছে, স্কুটি আৰু বাইকৰ কি অফাৰ আছে, সবিশেষ আপোনালোকক জনাম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব। চাওক, এই ইয়াতে স্কুটি আছে। আপুনি 15,000 পৰা 20,000 টকা দিলে এই স্কুটিখন আপুনি ঘৰলৈ লৈ যাব পাৰিব। এই শ্ব'ৰুমত কি অফাৰ চলি আছে সবিশেষ আমি জানিম। আমাৰ এই শ্ব'ৰুমৰ যিখন মেনেজাৰ আছে, মেনেজাৰৰ পৰা আমি সবিশেষ জানিম কি অফাৰ আছে। দাদা অলপ আগবাঢ়ি আহিবচোন। নমস্কাৰ, কওকচোন আপোনালোকৰ শ্ব'ৰুমত কি অফাৰ চলি আছে? স্কুটি ল'লে আপোনাৰ 2টা হেলমেট ফ্ৰী পাব, তাৰপাছত চিট কভাৰ পাব, আৰু ফুট মেট যিটো আছে এইটো ফ্ৰী পাব, ফুল টেংকি তেল পাব। এইখিনি আৰু আপোনালোকৰ শ্ব'ৰুমখন ক'ত অৱস্থিত? এইটো আমাৰ হ'ল মানিকপুৰ থানা ওচৰত, আৰু ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ অপজিট হয় এইটো। আৰু ইয়াতে ছাৰ্ভিচ কৰাৰ সুবিধা আছে নেকি? নাই, আমাৰ ছাৰ্ভিচ আছে, ভিতৰতে আছে ছাৰ্ভিচ কৰাৰ সুবিধা আছে। আৰু কোনোবাই যদি ভাবে যে মোৰ গাড়ীখন পুৰণা হৈছে, গাড়ীখন এক্সচেঞ্জ কৰি মই নতুন এখন হুণ্ডাৰ কোম্পানী বাইক এখন ল'ম, এনেকুৱা সুবিধা আছে নেকি? আছে, হৈ যাব। যিকোনো গাড়ী হৈ যাব। আৰু হৈ যাব আৰু হোম ডেলিভাৰীও হৈ যাব। হোম ডেলিভাৰী কিলোমিটাৰ মাজত আমি হোম ডেলিভাৰী দি দিম। হয় দৰ্শক, আপোনালোকক দেখালোঁ যে কি ধুনীয়া স্কুটি। চাওক, হুণ্ডা চাইন আপুনি মাত্ৰ 10,000 টকা দিলে হুণ্ডা চাইনটো আপুনি ঘৰত লৈ যাব পাৰিব। আৰু হুণ্ডা SP 125 আপোনাৰ 18,000 পৰা 20,000 টকা ডাউন পে'মেণ্ট কৰিলে আপুনি এই ধুনীয়া বাইকখন আপুনি ঘৰলৈ লৈ যাব পাৰিব। এই সোণালী সুযোগ আপোনালোকে ঘূৰাই নেৰিব। ইয়াতে আমাৰ শ্ব'ৰুমৰ যিজন বাইক ফাইনেন্স কৰে তেওঁলোকৰ পৰা আমি জানিম কিমান ঘণ্টা লাগে আৰু কিমান দিন লাগে আৰু কি ডকুমেণ্ট লাগে। সবিশেষ আমি ফাইনেন্সৰ লগত আমি কথা পাতিম। বাইকখন ফাইনেন্স কৰাতে কি ডকুমেণ্ট লাগে আৰু কিমান দিন লাগে নাইবা কিমান ঘণ্টা লাগে, সবিশেষ আপুনি দৰ্শকৰ উদ্দেশ্য জনাই দিয়ক। হয়, কাষ্টমাৰ যেতিয়া এজনে গাড়ী ল'ব আহে, তেতিয়া তেওঁৰ যিখিনি ডকুমেণ্টছ, মেণ্ডেটৰী ডকুমেণ্টছ, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডিৰ লগত বেংকৰ পাছবুক, এইখিনি ডকুমেণ্টছ হ'লে তেওঁলোকে এখন শ্ব'ৰুমৰ পৰা গাড়ী লৈ যাব পাৰিব। আপোনাৰ কি ফাইনেন্স এভেইলেবল আছে ইয়াতে? আপোনাৰ IDFC আছে, মই IDFCৰ হয়, আৰু এখেত LNT ফাইনেন্স আছে। আমি বৰ্তমান ইয়াতে 2টা ফাইনেন্সেই আছে, IDFC আৰু LNT। এতিয়া লোনটো এপ্লাই কৰিলে কিমান ঘণ্টাৰ আপুনি 10 মিনিটত গাড়ী লৈ যাব পাৰিব। 10 মিনিটত একেবাৰে সোণালী সুযোগ। আপোনালোকে 10 মিনিটত ডকুমেণ্ট জমা দিয়ক আৰু 10,000 টকা দিয়ক, হুণ্ডা চাইন আপুনি ঘৰত লৈ যাওক। এই সোণালী সুযোগটো আপোনালোকে নেৰিব। এইটো মানিকপুৰ তেল ডিপুৰ অপজিট চাইড মানাছ অটো। ইয়াতে আজি আহক আৰু আমি স্ক্ৰীনত নাম্বাৰটো দি থাকিম। আৰু সবিশেষ আমাৰ মেনেজাৰ বাবু গোটেইখিনি জনাই দিলে কি সুবিধা আছে। আপুনি 30 কিলোমিটাৰলৈকে হোম ডেলিভাৰী পাব, দুটাকৈ হেলমেট পাব, আৰু ফুল টেংকি তেল পাব। ইয়াতে ছাৰ্ভিচৰ এভেইলেবল ব্যৱস্থা আছে। আৰু যদি আপোনাৰ পুৰণা বাইক আছে, পুৰণা বাইক দিয়ে আপুনি নতুন হুণ্ডা কোম্পানীৰ বাইক লৈ যাব পাৰিব। আৰু আমাৰ ভিডিঅ' যোন চাই আহে তাৰ ওপৰতো ব্যৱস্থা কৰিব এই শ্ব'ৰুম কৰ্তৃপক্ষই।